অসমৰ প্ৰত্যেকটো সমস্যাতে মাত মতা প্ৰত্যেকটো আচলতে সমস্যাতে হুলস্থুল চিঞৰ বাখৰ কৰি অসমখনক এক অশান্তিকাৰক আচলতে বনোৱা ভিক্টৰ দাস আজি ক'ত আছে আচলতে ভিক্টৰ দাসৰ আজি অলপো মনত পৰা নাই নেকি সেইসকল আচলতে বানপীড়িত মানুহসকলে যিসকলে নেকি একমুঠি খাদ্যৰ বাবে এটা পানী বটলৰ বাবে আচলতে হাহাকাৰ কৰি ফুৰিছে প্ৰত্যেকটো সমস্যাতে মাত মতা ভিক্টৰ দাসে কিয় আজি বানপীড়িত সেই লোকসকলৰ ওচৰলৈ আচলতে আহিব পৰা নাই ইয়াত আচলতে চৰকাৰী কিবা ষড়যন্ত্ৰ সোমাই আছে নেকি এজন শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকল যে বিপদত পৰি আছে ছাত্ৰ ছাত্ৰীসকলে যে এটা বস্তু মুখত দিবলৈ পোৱা নাই সেই ছাত্ৰ ছাত্ৰীসকলক আচলতে শিক্ষাদান কৰা ভিক্টৰ দাস আজি ক'ত আছে সৌখিদিনা এটা মই মানে ৰিলছ পালোঁ আৰু সেই ৰিলটোত দেখিছোঁ যে ভিক্টৰ দাসে হ'বলগীয়া পত্নীৰ সৈতে বা তেওঁ আচলতে গাৰ্লফ্ৰেণ্ডৰ সৈতে এক ৰোমাঞ্চ কৰি থকা দেখা গৈছে আচলতে সেইজন শিক্ষকৰ পৰা আচলতে ছাত্ৰ ছাত্ৰীসকলে কি শিকিব যদি সেইজন শিক্ষকে এনেকুৱা কিছুমান আচলতে সামাজিক মাধ্যমত ফটুৱা কিছুমান ৰোমাঞ্চ কৰি সেই ছাত্ৰ ছাত্ৰীসকলক আচলতে দেখাই থাকে সেই ছাত্ৰ ছাত্ৰীসকলে আগলৈ গৈ পেলানি ভাল এজন দেশৰ নাগৰিক হ'ব পাৰিবনে সেইটো কিন্তু প্ৰশ্ন আজি ৰাইজৰ মাজত উঠিছে কাৰণ ভিক্টৰ দাস এজন শিক্ষক হয় কিন্তু তেওঁ শিক্ষক হৈ তেওঁ আচলতে প্ৰকৃত স্বৰূপ এইটোৱে নেকি যে ছাত্ৰ ছাত্ৰীসকলক আচলতে কেনেকৈ ৰোমাঞ্চ কৰে সেই কথাটো ভিক্টৰ দাসে শিকাব আচলতে লাজ লগা কথা যে ভিক্টৰ দাসে লাজ পোৱা উচিত যে এতিয়া আচলতে উজনি অসমত বানপীড়িত মানুহ বহুত আছে যিসকলে এমুঠি খাদ্যৰ বাবে প্ৰত্যেক দিনে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে যিমান ইউটিউবাৰ আছে যিমান আচলতে সাধাৰণ মানুহ আছে সকলোৱে যিমান পাৰে সিমান অলপ হ'লেও বস্তু দিবলৈ চেষ্টা কৰিছে কিন্তু সেই সময়তে প্ৰত্যেকটো সমস্যাতে আচলতে মাত মতা ভিক্টৰ দাস আছিল নিশ্চুপ কিয় আজি আচলতে ভিক্টৰ দাসৰ অসমলৈ মনত পৰা নাই কিয় আজি ভিক্টৰ দাসে বাহিৰৰ দেশত গৈ নিজৰ গাৰ্লফ্ৰেণ্ডৰ সৈতে আচলতে ৰোমাঞ্চ কৰি আছে মই কোৱা নাই যে নিজৰ গাৰ্লফ্ৰেণ্ডৰ সৈতে আচলতে ভিক্টৰ দাসে ৰোমাঞ্চ নকৰিব কিন্তু অসমত এনেকুৱা এটা বিপদ আহিছে যিটো নেকি ভিক্টৰ দাসৰ আচলতে প্ৰয়োজন আছিল যে সেইখিনি মানুহক সহায় কৰাটো কিন্তু আজি সেই কথা আচলতে ভিক্টৰ দাসে পাহৰি গ'ল কিন্তু তাৰপিছত সেই বানপানী হৈ যোৱাৰ পিছত সেই একেজন ভিক্টৰ দাসেই যদি সেইসকল আচলতে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়ে তেন্তে নিশ্চয় সেইটো এটা মূৰ্খামি কাম হ'ব কাৰণ এতিয়া যিসকল ছাত্ৰ ছাত্ৰী আচলতে পানীৰ মাজত সকলো নথি পত্ৰ কিতাপ ফলি সকলো আচলতে হেৰাই গৈছে শেষ হৈ গৈছে কিন্তু সেই সময়ত তেওঁ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিবলৈ আজি অসমত নাই আচলতে মানে কি ক'ম যে ভিক্টৰ দাসৰ নিচিনা এজন মূৰ্খ শিক্ষকৰ অসমত আচলতে প্ৰয়োজন নাই যি কেৱল ৰোমাঞ্চ কৰিব জানে ৰোমাঞ্চ